এনেকে দিব লাগিব আৰু এই মই একদম সেই টিভিত চাই আছিলো এনেকে সেও এনেকে কয় বুলি এতিয়া মই চাই চাইহে এইটো বুদ্ধি শিকিছো তইতো শিকিব নোৱাৰো একো এইটো ল এটা পিঁয়াজ এদিন 15 দিন যাবি এইটো পিঁয়াজ ল 15 দিন এমাহ যাব নেকি দেখিছ এইজনী যে সেই কৃপণ স্বভাৱটো নুগুচিলা হে চাহ খুৱাব লাগে বুলি সেই বোৱাৰীজনীকে ঘৰত নাই বুলি কৈ দিছে চাচোন বাৰু কেনেকুৱা মানুহ বাৰু এইবোৰ বাৰু হে এইবোৰ মৰিলে লগত যাব স্বভাৱ নুগুচে এইবোৰ বহুত দেৰিকে হলো আজি কলগেটটোতচোন কলগেটেই নাই কি মাৰিম এতিয়া মা ইছৰাম এতিয়া মই কেনেকে কলগেট মাৰো বা মা পেলাই থাকচোন তই মোক সেই কিবা কলা চলা বুলি ভাব ইমান কি মৰিবলে মৰছ আকৌ নাহেনো কেলে শুনিছিলে যদি সেই কলগেট চলগেট নাইকিয়া হ'ল যকচোন সেই দোকানৰ পৰা কলগেট লৈ আহক মই একদম ব্ৰাছ মাৰিবলৈ ৰখি আছো তোৰ দোকানলৈ যাবলৈ আছে ক'ৰ দোকানলৈ যাবলৈ আছে কেলে কলগেট নাই চাওঁ দেচোন মই কলগেট উলিয়াই দি আছো তই ৰখি কলগেট আকৌ ভিতৰত মানে আনি সোমোৱাই থৈছে খালি কলগেটটো বাহিৰত থৈছে তেতিয়াহে মই বিচাৰি ফুৰিবলৈ হ'ব বেগেতে আনা কলগেট কলগেটহে লাগে তোক সেইটোও বুদ্ধি নাই তহঁতি আৰু ঘৰ হৈ খাব নোৱাৰ তহঁতি ঘৰ হৈ খাব নোৱাৰ তহঁতি ব্ৰাছডাল পাত কি কৈছে আপুনি কি কৈছে হয় ওলাইছে নে কলগেট দে ব্ৰাছ দে হ'ল আৰু এনেকে দিব লাগিব আৰু এই মই একদম সেই টিভিত চাই আছিলো এনেকে সেও এনেকে কয় বুলি তেতিয়া মই চাই চাইহে এইটো বুদ্ধি শিকিছো তইতো শিকিব নোৱাৰো একো হ'ব থক বেলনাখনহে আপুনি বেয়া কৰিব যি দেখিছো আইঅ ৰাম এনেকুৱানো বাৰু মানুহ থাকেই বাৰু হে বহিলে নাই যা মই ৰাতিপুৱা তেনেকেই চেপি চেপিয়ে বহি শেষ কৰিলো এইকণ মই ইমান কণমান ওলালে মোলে হ'ল বাৰু হৈ যাব এইটো আপুনি বা ইমান কৃপণ নেদেখুৱাব দেই কৈ দিছো হা এইকণ কলগেটৰ লগত আপুনি বা ইমান কৃপণ দেখাব লাগে ওলাইছে চা সেইকণ নবহো মই আপুনি বহি থাকক বহিলে নাই বৰ একেবাৰে লাল চাহ হ'ব বেটি ওলাবলৈ আহিছে ইমান ধুনীয়াকে কলগেট অকমান কলগেট অকণ উলিয়াই দিছো তাই আকৌ লাজেই লাগে ইনকম কৰিছে কেইটকা ইনকম কৰাজনীহে জানে কিমান খৰচ হয় আইও এই গাঁৱৰ দোকান কেইখনে মানুহৰ মূৰকেইটা খাওঁ বুলিয়ে খাইছে ইমান জুই চাই দাম এইজনীকো ক'লো বজাৰলৈ নেযাওঁ তাই মোক একদম পঠিয়াইহে আহিলে বজাৰ আইও ইমান ভাগৰ লাগিছে ক'ত পৰিলিগে বজাৰখন লৈ যাহিয়া আমনি লাগিছেগে আৰু একদম ইমান ৰ'দে গৈ যে বজাৰ কৰি আনিছোগে ইমান দেৰি কৰিলেগে নে আপুনিচোন অৰ্থনিতে কৈছিলে মই দোকাননো কিনো বজাৰ কৰিবি যিহে দাম জুই চাই কৈছো নহয় পিঁয়াজ হেৰি বোলো 2 টকা দেচোন বোলো নিদিয়ে ৰহ মই উলিয়াই দিম তই ফককে ধৰিলে নহয় দিয়ক বেগেতে দিয়ক মই ৰখি আছো ভাজি বনাবলৈ এই দুটা ল পিঁয়াজ আপুনিনো বা গোটেই বজাৰখনত বা এই দুটা পিঁয়াজহে পালেনে বাৰু হে এই দুটা পিঁয়াজে কেইদিন যাব এই দুসাঁজ সিজাবলৈ হ'বহেচোন দুটা পিঁয়াজে দুসাঁজ সিজাও হে এই 2 টকা লৈছে এইটো ল এটা পিঁয়াজ এদিন 15 দিন যাবি এইটো পিঁয়াজ ল 15 দিন এমাহ যাব লাগিব এই দুটা পিঁয়াজে বাৰু মই কেনেকে এতিয়া এমাহ যোৱাও বাৰু হে এটা পিঁয়াজে এবাৰ ভাজিবলৈ হ'বহে কি যে হ'ব দে গধূলি সময় সেই ৰাতিপুৱা যিহে খাব পাৰো দিনটো গধূলি সময়ত সেই কিবা এটা খাওঁ লাগে সেই শাকত পিঁয়াজ গধূলিহে দিবি আৰু ৰাতিপুৱা পিঁয়াজ দিব নাই গধূলি পিঁয়াজ দি ভাজি অকণ বনাবি আৰু সেইকণে খাম আৰু গধূলি দে যিহে জুই চাই দামহে 2 টকা লৈছে সেইকেইটা পিঁয়াজত নিদিয়ে 2 টকা বোলে পিঁয়াজনো নিয়ে নে বোলে সিহঁতি বৰ ধনী 2 টকা পইচা চিনি নাপায় দোকানতে এসোজা কাজিয়া লাগি আহিছো আৰু এইকেইটা সেই বটল হেৰি মদনৰ মাকজনীয়ে পেলাই দিছিলে বুটলি আনিছো ফ্ৰিজতে ভৰাই থবি সেই চব মানে নভৰাবি ফ্ৰিজত আকৌ একদম সেই লাইনৰ বিল আহিব লোকৰ বটল দুটা বোকা চোকা লগা আপুনি বা এই সংসাৰ বজাৰখনলৈ গৈ এই 2টা পিঁয়াজ আৰু এই লোকৰ সেই পেলাই দিয়া বটলকেইটাহে পালেগে লোকে পেলাই দিয়া বটলকেইটাহে পালেগে ভাল আৰু আপুনি দেই ইমান কৃপণ হ'ব নাপায় দেই মই কৈ দিছো আৰু একদম একদিন বেছি হৈছে মুখখন অকমান একদম তাই একদম এনেহে সেইজনী একো হাত ধৰি চলিব নাজানে এইজনী পেহী বহিছে বহিছো ভাত খালে নাই খালো ভিতৰত বহিবলৈ সেই ফেনখনৰ সেইডাল বেয়া হৈ আছে ভালে কোৱা নাই আৰু সেইডোখৰতে বহি আছো ফেন বেয়া হ'ল নেকি বেয়া হ'লে ভাল কৰিবলৈ পইচা লাগে নহ'লে ইটো ৰুমতে বহি ফেনখন আছে নহয় ইটো ৰুমতো সেইটো ৰুমৰ ফেনখন কালি আমাৰ বোৱাৰীজনীয়ে শ্বৰ্ট মাৰিছিলে সেইকাৰণে দিয়া নাই আকৌ মই চুইচটো দি দিলে লাগি ধৰিছিলে নহয় আহি পেলাই ঘৰতকে এনেকে বহি দিলে বৰ গৰম উঠে গৰম উঠে একো নহয় আজিকালি মানুহে ফেনৰ হাৱাত বহি একোডাল কৰিব নাই অকমান একদম টান হবি অকমান কৰি মেলি ফুৰিবি অকমান সহ্য কৰিবি আৰু হেৰি আপোনালোকৰ বোৱাৰীজনী নাই নেকি কেলে বাৰু
মামাহঁতৰ সেই গেছটো শেষ হ'ল দুপৰীয়া হ'ল বোলো সেই চাহ অকমান বোলো খাবলৈ লওঁতে গেছটোলৈকে শেষ হৈ থাকিলে নহয় ভাবিছো বোলো আপোনালোকৰ ঘৰতে চাহ একাপ খাই আহোঁগে আপোনালোকৰ কথা বতৰাও হ'ব বোলো তাক মাতি দিয়কচোন চাহ একাপ বনাবলৈ কৈ দিওঁ হেৰি কাকনো মাতিবি থাকিলেহে মাতিবি আৰু ঘৰত নাথাকিলেনো তই ক'ৰ পৰা মাতিবি কেলে কালি আকৌ আবেলি সেই মোৰ লগত কথা পাতি আহিছে আকৌ আবেলি মানে একেবাৰে সন্ধিয়াই হ'ল ৰাতিটো ঘূৰা গ'ল নে নাই সেই গধূলি সেই মাকৰ হেনো গা ভাল নাই বোলে এই ককায়েকে ফোন কৰিলে হেনো বোলে সেই দুইটি গুচি গ'লগে নুশুদা নেমেলাকে সেই আজিকালি আৰু সিহঁতি নুশুদা নেমেলাকেই যায় মোক আৰু গাড়ী ল'লে আৰু ভৌংকে ওলাই গৈছে আৰু পকৰটোহে দেখিছো পাছফালৰ পৰা আৰু বোলে গ'ল নে আৰু তাৰপিছত ৰুমত চাইছো সি নাই মানুহ গ'ল অহাই নাই হয় তেতিয়াহ'লে সেই চাহ একাপ নাখালে নহ'ব সেই কওক নহ'লে সেই তাই নাই ন কি হ'ল লাগে চতে আপুনিয়ে বনাই আনিব পটকে যাওক নহ'লে মই বনাব পাৰিলোহেঁতেন চাহ তোক কিনো চাহ খুৱাম চাচোন এইডোখৰ চাহ কালি ভৰিটোৰ কষ্টকে খালো উঠিবয়ে পৰা নাই হেও এনেকে আছো আৰু তেতিয়াহ'লে হেৰি কওক আপোনাৰ চাহ খাবলৈ চাগে মন গৈছে সেই মই নহ'লে বনাই আনোগে আপুনি দেখুৱাই দিব নাখাওঁ মই চাহ হেৰি গেষ্টিক আছে হেৰি এইজনীকে চাহ খাম বুলি ক'লে গাখীৰ চেনি চাহপাত চব শেষ কৰিব এতিয়া হেৰি বই নহয় তহঁতৰ ঘৰ বেলেগে ওলাই যাওঁ ব'লক সেই ময়ে বনামগে সেই কি কয় দেখুৱাই দিলে হ'ল আৰু বস্তু তই আপুনি দেখোন মাকৰ ঘৰলৈ গৈছে তই নাযাওঁ নি মাকৰ ঘৰলৈ নাজানো মই অকণমান জিৰাই আছিলো বোলে ইমান ভাগৰ লাগিছিলে কাম বন বিলাক কৰি পেলাই মায়ে কৈছে আকৌ তই বোলে ঘৰলৈ গলি বোলে কালি ক'লে কৈছিলি কালি গধূলি ক'লে কৈছিলি তহঁতি মতা মাইকী হালে দুইটাই ঘৰলৈ গলি বুলিহে আকৌ হ'ল আপুনি মানুহ ঘৰত থকা মানুহকেইটানো ক'ৰবালৈ গৈছো বুলি ক'ব লাগে নে বাৰু আপুনি এই গধূলি তহঁতি নাই যে মোৰো নাহিলে নেকি আকৌ বোলো সেই তেনেকে বুলি ভাবিছিলো কেতিয়া আহিলি তই হাঁহ খুৱাবলৈ আকৌ আপুনি বেয়া পাইছে নি আকৌ নাপাওঁ সেই কেলে নহয় যা চাহ একাপ বনাবি যাম মই খাম পাওঁনে আমাৰ সেই গেছটো শেষ হ'ল গেছটো চাহ পাতি দিলোৱে শেষেই হ'ল বোলো তহঁতে চাহ একাপ খাই আহোঁগে তহঁতৰ ঘৰত আকৌ হেৰি তই নাই বুলিয়ে কৈছিলা নহয় আকৌ নহয় নাই দেখা তই হেৰি মই আকৌ তাই কালি আকৌ ওলাই যোৱা দেখিলো মই বনাই আনোগে চাহ বনাই গাখীৰ দিয়া আনিবি অকণমান ডাঠকে হ'ব তুমি বহাচোন দেই মই সেই ছাগলীজনী সোমাইছে নি বাইক চাই আহোঁগে পটককে দেই এইজনী সঁচাকে ফাঁকি কথা কয় ভৰি বিষ বোলে উঠিবই নহয় এতিয়া দেখোন দম টুকটুকে দেখোন দেখিছ এইজনী যে সেই কৃপণ স্বভাৱটো নুগুচিলা হে চাহ খুৱাব লাগে বুলি সেই বোৱাৰীজনীকে ঘৰত নাই বুলি কৈ দিছে চাচোন বাৰু কেনেকুৱা মানুহ বাৰু এইবোৰ বাৰু হে এইবোৰ মৰিলে লগত যাব স্বভাৱ নুগুচে এইবোৰ ভাগিলে হয় বহুত পকাই লাগি আহিলে আপুনি পকা মানে সেই চাহত চেনি দিবি আকৌ মই বৈয়ামটো সেই খুৱাই থৈছো তই আকৌ উলিয়াই নেপেলাবি নিমখ দি আনিবি দুজনীকে সেই ইমান দিবি মই যাম সেই নিমখ চাহকণ খুৱাই নেকি কেনেকুৱা বাৰু আপুনি মানুহে একো নহয় যা বিস্কুট দুটা আছে নহ'লে সেয়াটা চিকটি বুলি ক'ব এটা তাইক দিবি এটা মোক দিবি তই খাব নালাগে যা সেই নিমখ দি বনাই আনিবি কি বেছি অকণমান মাৰাজনীৰ পৰা সঁচাকে মই লাজ অকণমান পাইহে সেই সময় এতিয়া নিমখ দিয়া চাটনিৰ পৰা কেনেকৈ দিওঁগে বা নিদিলেও আকৌ গালি দিব নহয় বনাওঁগে আৰু তহঁতৰ গছৰ সেই টেঙাবোৰ লাগিছে নাই বাৰু আমাৰ পৰা একোৱে নলগা হ'ল পাই টেঙা চেঙা নাই আকৌ ছাগলীয়ে খালে আমাৰ আকৌ একোৱে নলগা হ'ল পাই একদম বৰ দিগদাৰ চাহ আনিলি নি ইমান চাহ বনাই আনিছ আপুনি চাহ নাখায় নি নেখাওঁ মই ভাত খালো তই চাহ খা দেই হ'ব যাম আপোনাৰতো সেই একাপ দিয়া হ'লে ভাল আছিলে লগতে খালোহেঁতেন আৰু নালাগে অকলে খাবলৈও এতিয়া বেয়া লাগিছে নহয় একো নহয় আৰু খা দে খাওঁ তেতিয়াহ'লে খাওঁ কি হলো চাহকাপ বেয়াকে বনালে নি তাই নহয় সেই চেনি অকণ বেছি হ'ল জিভাখন বেয়াই গৈছেগে সৰহকে দিয়ে তাই অভ্যাসে মই কওঁ নিদিবি বুলি তাই আকৌ সৰহকে দিয়ে নহয় আকৌ সেই ভালে লাগিছে বাৰু গাখীৰ অকণ সৰহকে দিলে সেই গাখীৰ চাগে মোৰ আছে গাখীৰতে বনাইছে আমি আৰু গাখীৰতে খাওঁ সেই অকণমান গাখীৰ দি নাখাওঁ নহয় আমি এনেই মানুহে কয় আৰু চিকটি বুলি ইমান চিকটি নহয় মই সেই হ'ব তেতিয়াহ'লে সেই মই সেই যাওঁগে আৰু চাহটো খাই ভালে লাগিলে বাৰু যা যাব আমাৰ ঘৰ ফালে চাহ তাহ খাবলৈ কেতিয়াবা যাম চাহ খাবলৈ মাতিলে বেটিয়ে চাহ খাই মোৰ ঘৰত আহি পেলাই দিলো নহয় খোৱালো নহয় নিমখ দিয়া চাহখিনি কেনেকুৱা লাগিলে এতিয়া মোৰ ঘৰত চাহ বিচাৰি গেছ নাই হেৰি নাই আহিবি লিংচি কি কৈছ তই আছ না বচোন ফুলজোপালৈকে ইমান পোক লাগিছে কামবোৰ খাই শেষ কৰি পেলাইছে চাফা কৰি দিছো
বচোন বাৰু ভাত খালি নাই ভাত খালো তহঁতি খালি খাই কৈয়ে ওলাই আহিছো সেই মা নাই নি তহঁতৰ জানো মা কেনিবা ওলাই গৈছে নেকি কথা চথা চাবলৈ গৈছে ওলাই গৈছে সোমাইছে বুলি তহঁতৰ সেই দুইজনী হ'বলৈ আগৰ কথাটো নাই দিছে নি বাৰু না গুচা আকৌ কেনেকুৱা টিপন দেখুৱা তই মোৰ দিয়া মই মানে একদম দুজনীৰ লগত মই বিহে খাই আছো বেলেগ গুৱাহাটী নোৱাৰে আকৌ থাকিবলৈ সেইদিনাখন গম পাইছনে দুটা পিঁয়াজ আনি দিছে লোকে মোক কৈছে মা যোৱাবি আয়ো এনেকুৱানো বাৰু মানুহ থাকেনে বা এই তহঁতি দেখিছ এনেকুৱা মানুহ ক'ৰবাত ঐ তই গম পাইছ নাই বুঢ়ীক নাকত হৈ চাকত ঘূৰাবি তেতিয়াহে বুঢ়ী চিধা হ'ব নহয়তো গোটেই জীৱনটো এনেকুৱা দুখতে পাৰ কৰিব লাগিব সেই খাওঁ বুলি ক'লে খাব নোৱাৰ যাওঁ বুলি ক'লে যাব নোৱাৰ সেই দেখিছো নহয় কেনেকুৱা কীৰ্তন মই চাই দিম ন দিবি বুঢ়ীক বেয়া এটা বেলেগ বেলেগকে ভাগে বনাই খাবি আকৌ আপুনি সেই ভিডিঅ' এটা নিলে খাব লাগিব ন মানে মানে ইমান মোৰ টিপন মানুহ নাই তেতিয়াহে বুঢ়ী চিধা হ'ব মই ভাত খালেও চিধা নহ'ব গম পাৱ নাই বেলেগ মোৰ হাঁহ চিপ চাওঁ মই এনেকুৱা মানুহ দেখাই নাই আৰু জীৱনত দেই আগতে বুঢ়ীক খোৱালে দুটা খাবি মানে সেয়াই কৰিব লাগিব হেৰি কথা পাতি পাতি চাহ একাপ খাই ল'বলৈ বেছি ভাল লাগিব নি বাৰু ডিঙিখিনি শুকাই গৈছে মই বনাই আনো চাহচোন শুন আকৌ হেৰি আজি আকৌ বুঢ়ী নাই আকৌ সেইদিনাখন নিচিনাকে হয় গাখীৰ চাহত আকৌ সেই নিমখ দি আনিবি আকৌ এতিয়া চাউল ধোৱা পানী নিচিনা চাহ কি খোৱালি সেইদিনাখন কাম এইবিলাক মানুহ এটা আহিলেও ভালকে শুশ্ৰূষা কৰিব নোৱাৰা গম পাৱ নে এই মই বনাই আনোগে দেই মই চাহ অকণ বনাই বুঢ়ী টিপন দেখুওৱা নহয় মোক সেইদিনাখন চাউল ধোৱা পানী চাহ খুৱাইছিলি নহয় নিমখ চাহ পাবি তোক আজি নাকত ধুই চাকত ঘৰৰ পৰা আজি বোৱাৰে ঠিকছে পিন্ধাই দিছে সেইদিনাখনৰ চাহটো আজি ভালকে খাই দিব